আত্মনিৰ্ভৰ আঁচনি 2.0 ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আজি কিন্তু সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আজিৰ পৰা কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্টৰ আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ফাৰ্ষ্ট লিষ্টৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া কোন কোন জিলাত আৰু আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ফাৰ্ষ্ট লিষ্টৰ ধন দিয়াৰ বাকী আছে আৰু কিন্তু এটা আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। আত্মনিৰ্ভৰ আঁচনি 2.0 যিসকলে এপ্লিকেশ্যন কৰিছিল আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। এতিয়া আৰু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট ওলাই আহিব বা ছেকেণ্ড লিষ্ট আহিব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল যিসকলৰ ফোন নম্বৰত SMS অথবা কল আহিছে বা যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে এতিয়া কিন্তু অসমৰ আজিৰ পৰা সকলো ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল। আজিৰ পৰা কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2.0 যিবিলাকৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছিল সকলোৱে আজি ধন লাভ কৰিলে সকলো ডিষ্ট্ৰিক্টৰ। আজিৰ পৰা কিন্তু আৰু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট লিষ্টৰ ধন দিয়াৰ বাকী নাই, আজিৰ পৰা সম্পূৰ্ণ হৈ গ'ল। এতিয়া কিন্তু আৰু 20,000 আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ছেকেণ্ড লিষ্ট মুকলি হৈ যাব। 20,000 ল'ৰা ছোৱালীয়ে আৰু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব। এতিয়া কোন জিলাত কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো আহি যাব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আৰু কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা যিসকলৰ ছেকেণ্ড লিষ্টত নাম নাহিব আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিত এপ্লিকেশ্যন কৰাই নাই আজি কিন্তু সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। মই আপোনালোকে আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ আপডেট জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই এতিয়া যিহেতু আজিৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট লিষ্টৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া কিন্তু যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণ হৈ গৈছে যেনেকুৱাকৈ 7 ফেব্ৰুৱাৰীত আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। এতিয়া যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰিছে আগতে এতিয়া কিন্তু সেইবোৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো ওলাই আহিছে। আৰু 11 মাৰ্চৰ আগত কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ কৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো ছেকেণ্ড লিষ্টত আহিছে নে অহা নাই বা আপোনালোকৰ নামটো ছেকেণ্ড লিষ্টত আহিব নে নাহে। যদি আপোনালোকে তাত যিটো বিজনেছৰ কাৰণে প্ৰজেক্টটো জমা কৰিছিল এইবাৰ কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 যিটো ছেকেণ্ড লিষ্ট আহিব তাত কিন্তু প্ৰজেক্ট অনুযায়ী নামবোৰ এপ্ৰুভ কৰা হ'ব। যিসকলৰ চিভিল স্ক'ৰ ভাল আছে বা যিসকলে তাত যিটো বিজনেছৰ কাৰণে প্ৰজেক্টটো জমা কৰিছিল যদি আপোনালোকৰ সেইটো বিজনেছৰ প্ৰজেক্টটো সঠিক বিজনেছ হয় তেনেহ'লে কিন্তু আপোনালোকে ছেকেণ্ড লিষ্টত বা ছেকেণ্ড লিষ্টৰ পইচাটো আপোনালোকে লাভ কৰিব পাৰে বা আপোনালোকৰ ছেকেণ্ড লিষ্টত নামটো আহিব পাৰে। এইবাৰ যিহেতু ছেকেণ্ড লিষ্টত বেছি মানুহৰ নাম নাহে সেইকাৰণে কিন্তু প্ৰতিটো ডিষ্ট্ৰিক্টত 400ৰ পৰা 500 মানুহৰ নাম এপ্ৰুভ হৈ যাব। সেইকাৰণে যিসকলৰ চিভিল স্ক'ৰ 600ৰ ওপৰত আছে আৰু যিসকলে প্ৰজেক্টটো জমা কৰিছে যদি প্ৰজেক্টটো সঠিক হয় তেনেহ'লে কিন্তু আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিব পাৰে। এতিয়া যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিছে এতিয়া আপোনালোকে কেনেকৈ জানিব
যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যেনেকুৱাকৈ ফাৰ্ষ্ট লিষ্টৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ কৰিলে গতিকে কিন্তু আপোনালোকৰ যদি নামটো ছেকেণ্ড লিষ্টত আহি যায় বা আপোনালোকৰ নামটো এপ্ৰুভ হৈ যায় তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব বা আপোনালোকৰ ফোন নম্বৰত কিন্তু SMS আহি যাব। এতিয়া কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টটো চাব নোৱাৰিব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈ যায় আপোনাৰ ফোন নম্বৰত SMS অথবা কল আহি যাব, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো চাব নোৱাৰিব। কিছুমান ডিষ্ট্ৰিক্টৰ কিন্তু লিষ্টবোৰ ওলাই আহিছে। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে আপোনালোকে আপোনাৰ যিটো DC অফিচ আছে তাত কিন্তু অলৰেডি লিষ্টটো আহি গৈছে বা যিসকলৰ নাম এপ্ৰুভ হৈছে তাত কিন্তু অলৰেডি আহি গৈছে। এতিয়া আপোনালোকৰ DC অফিচৰ পৰা আপোনালোকৰ তাত SMS অথবা কল আহি যাব। সেইকাৰণে আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আৰু 11 মাৰ্চৰ পিছত আত্মনিৰ্ভৰ আঁচনি 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰ কিন্তু আৰু 5 লাখ নতুন আত্মনিৰ্ভৰ আঁচনিৰ এপ্লিকেশ্যন লাভ কৰিব বা 5 লাখ মানুহে এইবাৰ আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰিব। ইতিমধ্যে কিন্তু মাৰ্চ মাহতে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইকাৰণে যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা নাই বা আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল কিন্তু লিষ্টত নাম অহা নাই বা আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ নকৰিলে, এতিয়া কিন্তু সকলো ব্যক্তিয়ে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব পাৰিব। সেইকাৰণে যিহেতু আজি আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, এতিয়া কিন্তু মাৰ্চ মাহত ছেকেণ্ড লিষ্ট আহি যাব। তাৰপিছত কিন্তু যিসকলৰ নাম ছেকেণ্ড লিষ্টত নাহিব এতিয়া সেইসকলে আৰু আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব পাৰিব। যে কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব, আপোনালোকে প্ৰজেক্টটো কেনেকৈ বনাব লাগিব, এইবাৰ কিন্তু অলপমান নিয়মটো চেঞ্জ কৰি দিয়া হৈছে। এতিয়া কিন্তু আপোনালোকে বেলেগ ধৰণকৈ আবেদন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 3.0 আবেদন কৰিব, কেনেকুৱাকৈ প্ৰজেক্টটো জমা কৰিব, A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। যিহেতু মাৰ্চ মাহতে আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে আপোনালোকে মাৰ্চ মাহত আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। আৰু এটা নতুন আপডেট আহি গৈছে অৰুণোদয় আঁচনিৰ